বন্ধুসকল এতিয়া আমি এনচিচি বা ড্ৰিল প্ৰেক্টিছ কৰি আহি আছোঁ। এইফালে লগৰকেইটা আহি আছে। তো আমি এতিয়া প্ৰেক্টিছ কৰি ঘৰলৈ গৈ আছোঁ। 3:30 বা হয়, 5:30লৈকে কৰিবলগীয়া হয়। 15 আগষ্ট আহি আছে যিহেতু সোণাৰী কলেজ ফিল্ডত 15 আগষ্ট চেলিব্ৰেট কৰা হ'ব আৰু প্ৰেড হ'ব। তাকে এতিয়া ড্ৰিল প্ৰেক্টিছ হৈ আছে এনচিচি। তো আমি এতিয়া ড্ৰিল প্ৰেক্টিছ কৰি ঘৰলৈ গৈ আছোঁ। প্ৰেক্টিছৰ প্ৰথম দিন যিহেতু যথেষ্ট ভাগৰ লাগিছে, তো আমি গৈ আছোঁ লাহে লাহে। এনেকৈ প্ৰেক্টিছ হৈ থাকে মানে এইকেইদিন 15 আগষ্ট পোৱাহি কাৰণে এতিয়া আকৌ আজিৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰিছে। আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে নিশ্চয় ভাল পাব। তো এই গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে বেছি দেখুৱাব নোৱাৰিলোঁ ভিডিঅ'টো, যিহেতু বহুত ভাগৰত আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ ৰাজবিতা চেনেলটো ছাবস্ক্ৰাইব কৰক।